স্পেশাল ভিডিও চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু লগতে বেল আইকনটো বজাই দিব। এই ফেলে আসুন। কৈছো ৰ ইমান সময়তে দোকানত যাব লাগে না। মোৰ কাম আছে অলপ, তুমি যা চাল হৈ যা। বাস্তৱক দোকানত থৈ মই মানুহক লগ কৰিব যাব লাগিব। কি ভাবি আছা? চাহ কেনে খা দোকানত যাব দিছি বোলে। মই এই কিবা দোকানৰ মাল এটাৰ কথা ভাবিছিলো আৰু দোকানত মাল নাই, আজি তাকে মাল আনিব যাব লাগিব ৰবা। হয় নেকি? তেনে লগৰ কাৰণে চাহ কিনতে খা। দে কেতিয়া আহিবি? দেৰি হ'ব মোৰ আহোঁতে অলপ। মই যাওঁ দিয়া, দেৰি হৈছে যাওঁ। মোৰ অলপ দেৰি হ'ব। দেৰি হ'লে মোক ফোন কৰিবি দে। হ'ব দে। দোকানৰ মালখিনি ঠিক কৰি আৰু মই অলপ মাল লৈ মই আহোঁ। হেল্ল' এই প্ৰিয়া তুমি ৰাস্তালৈ আছোন, মই যাই আছোঁ। দে কাম মই ৰখি আছোঁ দিয়া, আহা সোনকালে। অলপ দোকানত অফিচত মোৰ অলপ কাম আছে। মৰমক কিনিলে ধনেৰে সোণেৰে ৰাখিব পাৰি জানো চিৰ জীৱনৰে। খবৰ কেনেকুৱা তোমাৰ? খবৰ আছোঁ দিয়া আৰু অফিচত ডিউটি কৰি থকা মানুহ না, সময়ত আহিব নোৱাৰোঁ আৰু সেনেকুৱা আৰু। মাজে মাজে লগ কৰিবা আৰু ভালকৈ। লগ কৰিবা মানে তোমাকতো টাইম দি আছোঁ, তথাপিতো কি কৰিবা আৰু চব তোমাৰ কাৰণে মই চাকৰি গাড়ী যিমান যি কিনো চব কৰিছোঁ, চব তোমাৰ কাৰণে কৰিছোঁ। তোমাক লৈ মোৰ চব সপোন। এতিয়া মানে কি মই মোৰ বিল্ডিং আছে 2 তলা, সেইটো তোমাৰ কাৰণে বনাই থৈ দিছোঁ, সজাই থৈ দিছোঁ ধুনীয়া কৰি। সঁচাকৈ তোমাৰ কাৰণে বিল্ডিং বনাইছোঁ আৰু মোৰ অডিও আছে, কিন্তু অডিখন মই আনিব বেয়া পাওঁ। মানে কি 4 চকীয়া চলাব মোৰ ভাল নালাগে আৰু। আনিবা একদিন আমি পাৰ্কত ফুৰিব যাম। সেই অডিখন তেল বহুত খৰচ হয়। মই ছাৰপ্ৰাইজ আনিছোঁ ধুনীয়া। কি ছাৰপ্ৰাইজ হ'ব? চকু দুটা মজি দিয়া তাৰপিছত দি এইটো ন। ৱাও, ইমান ডাঙৰ ছাৰপ্ৰাইজ। আজিৰ কাৰণে এইটোৱে আৰু। মোৰ কাৰণে আনিছে নেকি? ইমান টান খুলিব নোৱাৰোঁ। ৰ'বা মই খুলি দিছোঁ। তুমিও কিন্তু বহুত পইচা খৰচ কৰা মোৰ লগত। খৰচ মানে কি, এইটো চিম্পুল, তোমাক আৰু ইয়াতকৈ দামী বস্তু খুৱাম মই। এই বছৰ ফোন দিছে আৰু পিছৰ পৰা ৰ'বাচোন মই নাই, মই এই জাষ্ট অলপ দূৰৰ পৰা কথা পাতিম, তুমি থাকা বহি, মই আহিছোঁ। হেল্ল'। মই হেৰিত কি বুলি কয় দোকানত আছোঁ ৰ'বা। অলপ দেৰি হ'ব যাওঁতে। দে বাৰু ঠিক আছে, যাম দে সোনকালে দে। ক'ত যা? তহঁতে দাইদেৰে বিচাৰি মানে কোক বাই তাকে বিচাৰি আছোঁ। ফোন কৰিছিলি না? ফোন কৰিছিলোঁ, কামত বিজি থকা বুলি কৈছোঁ। কামত বিজি? আমুৰ লগত আহি ৰাতি এটা আপিল লগত নেল কৰি। সঁচাই নেকি? তুমি
মানে মোৰ এইজনী কোন হয় এইজনী মই এইজনী কোনি হৈছা সুধা কি হয় তুমি মোৰ বিএফ এনেকৈ ব্যৱহাৰ কৰিছা বিয়ে হয় তোমাৰ কি কৰিছে এইবিলাক নাই, নাই। মই ইয়াৰ ঘৈণীয়ে হেপিদা এইজনী কোন হয় অ বুজিলো তাৰ মানে এজনীকে বিয়া কৰা আৰু এজনীক লিলিমাই কৰি আছে নাই, 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 বুজিলো তোমালোকৰ নিচিনা ল'ৰাবিলাকক এই মোক বহুত দিনৰ পৰা ভাল পাই আছে হয় নেকি ইয়াক আজি আমি দিব লাগিব তোমাক আজি মই বঢ়িয়া ইয়াক আজি কি কৰো কি ঐ বঢ়িয়া ক'ত আছো ক'ত আছা উঠা উঠা বুলি কৈছো উঠা উঠা এতিয়া ভাবিব নালাগে এনেকুৱা মানুহ কেনেকুৱা কৰিব লাগে এইজনী চিনি পাইছানে লিলিমাই কৰি আছিলি লিলিমাই চিনি পাইছা লিলিমাই কৰিব হেতে কেনেকুৱা পাইছা ইয়াক আৰু মোৰ দিব লিলিমাই কৰি থাকা আজিৰ পৰা যাৰ লগত কৰা যাওঁ মই প্ৰিয় এই বেটা এটা দিন হে দুটা লাগে তোৰ মানে কৰা পাইছে তাই আমাৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল যদি ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু এনেকুৱা মানুহ বহুত মাৰিব লাগে কাৰণ এজনীকে বিয়া কৰাই আৰু এজনীৰ লগত লিলিমাই কৰি থাকে এতিয়া পাইছেনে বেটাই মজাটো দেখিলে দৰ্শকসকল মোৰ কেনেকুৱা অৱস্থা কৰিছে দুই লগ লাগি কিনে আৰু আপোনাৰ লগত যাতে অনুৰোধ কৰিব আপোনাৰ লগত যাতে বিয়া পাতি কিনে কেতিয়াও নকৰিব কাৰণ আজিকালি ল'ৰা বোৱাৰীবিলাকক চিনি নাপায় সেন্দুৰ নলয় যে মূৰৰ সেইকাৰণে ছোৱালী বুলি ভাবি বাইকৰ পিছত লৈ ফুৰে এইজনী ছোৱালীৰ নিচিনা ঘূৰি আছিল না বেটা শিক্ষা জয় আই অসম